তাৰছত এইটো সাইডত দীঘলে হ'ব আপোনাৰ 39 ফুট মানে ঘৰখন টোটাল আপোনাৰ 1170 স্কয়াৰ ফুট ৰুমৰ সাইজ হ'ব আপোনাৰ 13 বাই 13 ফুট তাৰছত ঘৰখনত আপোনাৰ চাৰিটা বেডৰুম হ'ব এইটো চাওক এৰিয়াটো আপোনাৰ 10 ফুট এতিয়া পাৰ্লিংৰ সাইজ বিলাক মই আপোনালোকক দেখুৱাই দিছো এটা লাগিব 11000 পিস পাৰ পিস 13 টকা 1,43,000 টকা টোটাল মেটেৰিয়েল কষ্ট হ'ব 6,63,799 টকা বন্ধুসকল ঘৰখনত কিমান কি বস্তু লাগিছে মই আপোনালোকক কৈ দিলো এতিয়া থাকিল মিস্ত্রি কষ্ট আৰু টোটাল কষ্ট বন্ধুসকল মিস্ত্রিয়ে ঘৰখন বনাব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅলৈ বন্ধুসকল আজি ভিডিঅটো হ'ব 1170 স্কয়াৰ ফুট আসাম টাইপ ঘৰৰ বিষয়ত হ'ব বন্ধুসকল 1170 স্কয়াৰ ফুট আসাম টাইপ ঘৰ এখন বনাবলৈ যাওঁতে ঘৰখনৰ মেটেৰিয়েল কিমান লাগিব ঘৰখনৰ টোটাল কষ্ট কিমান হ'ব আৰু লগতে ঘৰখনৰ ড্ৰয়িং কেনেকুৱা ধৰণৰ হ'ব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅত আমি আলোচনা কৰিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ হেহলকে চাই থাকিব তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব যদি ভিডিঅটো ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ নাম এমজি আপোনালোকে চাই আছে মিস্ত্রি গুৰুজি বন্ধুসকল প্ৰথমে ঘৰখনৰ ভিডিঅটো মই আপোনালোকক ভালদৰে দেখুৱাই দিছো তাৰছত ঘৰখনৰ ড্ৰয়িং আৰু ঘৰখনত মেটেৰিয়েল কিমান লাগিব ঘৰখনৰ টোটাল কষ্ট কিমান হ'ব তাৰ বিষয়টো আলোচনা কৰিম গতিকে ভিডিঅটো হেহলকে চাই থাকিব বন্ধুসকল প্ৰথমে ঘৰখনৰ ড্ৰয়িংটো চাই লওঁ তাৰছত ঘৰখনত মেটেৰিয়েল কিমান লাগিব ঘৰখনৰ টোটাল কষ্ট কিমান হ'ব তাৰ বিষয়টো আলোচনা কৰিম গতিকে ভিডিঅটো হেহলকে চাই থাকিব বন্ধুসকল ঘৰখন মানে আগফালে এইটো সাইডত হ'ব আপোনাৰ 30 ফুট তাৰছত এইটো সাইডত দীঘলে হ'ব আপোনাৰ 39 ফুট মানে ঘৰখন টোটাল আপোনাৰ 1170 স্কয়াৰ ফুট
তাৰপিছত ঘৰখনৰ ফাউণ্ডেশ্যনৰ হাইট হ'ব 2 ফুট তাৰপিছত ফাউণ্ডেশ্যনৰ ওপৰৰ পৰা ঘৰখনৰ হাইট হ'ব 10 ফুট তাৰপিছত ঘৰখনত আপোনাৰ প্লিন ভীম এটা হ'ব মানে ফাউণ্ডেশ্যনত প্লিন ভীম এটা হ'ব তাৰপিছত লিংটাৰ হ'ব 2টা পিলাৰ হ'ব 16টা তাৰপিছত ঘৰখনৰ কেঞ্চিখিনি আপোনাৰ পকাৰ কেঞ্চি হ'ব 5টা তাৰপিছত দৰ্জা হ'ব 7টা খিৰকি হ'ব 4 পালা 4টা 3 পালা 3টা তাৰপিছত ভেন্টিলেটৰ আপোনাৰ 4 পালা 4টা 3 পালা 3টা বন্ধুসকল এতিয়া ৰুমৰ সাইজ বিলাক মই আপোনালোকক ভালদৰে দেখুৱাই দিছো বন্ধুসকল এয়া হ'ব চিৰিৰ সাইজটো হ'ব আপোনাৰ 6 ফুট তাৰপিছত এয়া হ'ব বেৰেণ্ডাৰ সাইজটো হ'ব 8/17 ফুট তাৰপিছত এয়া হ'ব ড্ৰয়িং ৰুমৰ সাইজ হ'ব আপোনাৰ 13/13 ফুট তাৰপিছত ঘৰখনত আপোনাৰ 4টা বেডৰুম হ'ব এইটো চাওক 1 2 3 4 এইটো 4টা আপোনাৰ বেডৰুম হ'ব এইটো দুটা বেডৰুমৰ সাইজ হ'ব আপোনাৰ 13/13 ফুট তাৰপিছত এইটো দুটা বেডৰুমৰ সাইজ হ'ব আপোনাৰ 13/15 ফুট 6 ইঞ্চি তাৰপিছত এয়া হ'ব কৰিডৰ সাইজটো হ'ব আপোনাৰ 4 ফুট বন্ধুসকল ঘৰখনত খিৰকি ক'ত বহিব মই আপোনালোকক দেখুৱাই দিছো বন্ধুসকল এয়া চাওক আগফালৰ ৱালত আপোনাৰ 4 পালা খিৰকি এটা তাৰপিছত বেৰেণ্ডাত আপোনাৰ 4 পালা খিৰকি এটা হ'ব তাৰপিছত এইটো দুটা ৱালত আপোনাৰ 4 পালা খিৰকি দুটা তাৰপিছত এইটো সাইডত আপোনাৰ 3 পালা খিৰকি 3টা এতিয়া দৰ্জা ক'ত বহিব মই আপোনালোকক দেখুৱাই দিছো এইটো চাওক মেইন এন্ট্ৰি মানে এইখিনি দৰ্জা এটা হ'ব তাৰপিছত ড্ৰয়িং ৰুমটো আপোনাৰ বেৰেণ্ডাৰ লগত কানেকশ্যন থাকিব মানে এইখিনিত দৰ্জা এটা হ'ব তাৰপিছত এইটো 4টা বেডৰুমটো আপোনাৰ কৰিডৰৰ লগত কানেকশ্যন থাকিব তাৰপিছত এইটো হ'ব আপোনাৰ পিছফালে ওলাই যোৱা দৰ্জা এখন হ'ব মানে এইখিনিত পিছফালে ওলাই যোৱা দৰ্জা এখন হ'ব বন্ধুসকল ঘৰখনৰ লেট্ৰিন বাথৰুমটো আপোনাৰ পিছফালে বনোৱা হ'ব মানে টয়লেট বাথৰুমটো এক্সট্ৰাকে বনোৱা হ'ব বন্ধুসকল টয়লেট বাথৰুমৰ বিষয়ত মই অলৰেডি ভিডিঅ' বনাই থৈছো আপোনালোকে চাব বিচাৰিলে মই ইন স্ক্ৰীনত ভিডিঅ' লগাই দিম হেহত আপোনালোকে হেতুও চাই ল'ব বন্ধুসকল কেঞ্চি ক'ত বহিব মই আপোনালোকক ভালদৰে দেখুৱাই দিছো এইটো চাওক আগফালৰ ৱালত এটা পকা কেঞ্চি তাৰপিছত আগফালৰ ৱালৰ পৰা 4-9 ফুট গেপ কৰি এটা পকা কেঞ্চি তাৰপিছত পিছফালেও হে একে পিছফালৰ ৱালত এটা পকা কেঞ্চি হ'ব তাৰপিছত 4-9 ফুট গেপ কৰি এটা পকা কেঞ্চি তাৰপিছত মাজত এটা পকা কেঞ্চি হ'ব তাৰপিছত এইটো দুটা গেপটো আপোনাৰ 10 ফুট এতিয়া পাৰ্লিঙৰ সাইজ বিলাক মই আপোনালোকক দেখুৱাই দিছো এইটো চাওক এইটো গেপত আপোনাৰ 12 ফুটি পাৰ্লিং লাগিব মানে ভিতৰত আপোনাৰ 4-9 ফুট তাৰপিছত আউলাটো আপোনাৰ 2.5 ফুট হ'ব তাৰপিছত পিছফালেও হে একে 12 ফুটি পাৰ্লিং লাগিব মানে ভিতৰত আপোনাৰ 4-9 ফুট আৰু আউলা 2.5 ফুট তাৰপিছত এইটো দুটা গেপত আপোনাৰ 10 ফুটি পাৰ্লিং লাগিব বন্ধুসকল ঘৰখনৰ ড্ৰয়িং মই আপোনালোকক ভালদৰে দেখুৱাই দিলো এতিয়া ঘৰখনত মেটেৰিয়েল কিমান লাগিব ঘৰখনৰ টোটেল কষ্ট কিমান হ'ব হেতুও চাই লওঁ ইটা লাগিব 11,000 পিস পাৰ পিস 13 টকা 1,43,000 টকা তাৰপিছত সিমেন্ট লাগিব 270 বেগ পাৰ বেগ 500 টকা 1,35,000 টকা ৰড লাগিব 10 mm 106 পিস 752 কেজি পাৰ কেজি 75 টকা 56,400 টকা তাৰপিছত কয়লা লাগিব 80 কেজি পাৰ কেজি 75 টকা 6,000 টকা বালি লাগিব 10 ট্ৰেক্টৰ পাৰ ট্ৰেক্টৰ 1300 টকা 13,000 টকা হিল লাগিব 3 ট্ৰেক্টৰ পাৰ ট্ৰেক্টৰ 3500 টকা 10,500 টকা সেটাৰিঙৰ কাঠ লাগিব 20 কেবি পাৰ কেবি 600 টকা 12,000 টকা তাৰপিছত ফাউণ্ডেশ্যনৰ কাৰণে মাটি লাগিব 30 ট্ৰেক্টৰ পাৰ ট্ৰেক্টৰ 400 টকা 12,000 টকা দৰ্জা চকটৰ কাৰণে কাঠ লাগিব 3/6 ফুটি 18 পিস খিৰকি আৰু ভেন্টিলেটৰ চকটৰ কাৰণে কাঠ লাগিব 3/5 ফুটি 44 পিস 3/6 ফুটি 25 পিস তাৰপিছত খিৰকি আৰু ভেন্টিলেটৰ পাল্লাৰ কাৰণে কাঠ লাগিব 12.5 ফুটি 25 পিস 12.8 ফুটি 8 পিস টোটেল 59 কেবি পাৰ কেবি 800 টকা 47,200 টকা তাৰপিছত ঘৰখনৰ দৰ্জাখিনি মই ৰেডিমেড দৰ্জাৰ হিচাপ ধৰিছো দৰ্জা আছে 7টা পাৰ পিস 4,000 টকা 28,000 টকা গ্লাছ হেন্ডেল সিটকানি কবজা কাৰণে 20,000 টকা তাৰপিছত পুটি আৰু পেন কাৰণে 30,000 টকা প্লাস মিস্ত্রি কষ্ট টিং লাগিব 35 mm 19 ফুটি 22 পিস 1463 স্কয়াৰ ফুট পাৰ স্কয়াৰ 45 টকা 65,835 টকা লগত টিং গজাল আৰু ৰিজিংও আহিব পাৰ্লিঙৰ কাৰণে কাঠ লাগিব 3-3 12 ফুটি 20 পিস 3-3 10 ফুটি 20 পিস টোটেল 28 কেবি পাৰ কেবি 800 টকা 22,400 টকা তাৰপিছত এসি বোৰ্ড লাগিব 72 পিস পাৰ পিস 180 টকা 12,960 টকা তাৰপিছত পাৰ্লিঙৰ কাৰণে কাঠ লাগিব 3-3 12 ফুটি 75 পিস 56 কেবি পাৰ কেবি 800 টকা 44,800 টকা তাৰপিছত সিলিঙৰ বিট লাগিব 672 ফুট পাৰ ফুট 7 টকা 4,704 টকা টোটেল মেটেৰিয়েল কষ্ট হ'ব 6,63,799 টকা বন্ধুসকল ঘৰখনত কিমান কি বস্তু লাগিছে মই আপোনালোকক কৈ দিলো এতিয়া থাকিল মিস্ত্রি কষ্ট আৰু টোটেল কষ্ট
বন্ধুসকল মিস্ত্ৰীয়ে ঘৰখন বনাবলৈ আপোনাৰ 2,34,000 টকা ল'ব মানে 2,34,000 টকাত আপোনাৰ ফাউণ্ডেশ্যনৰ পৰা ফিনিচিং লৈকে কাম কৰি দিব বন্ধুসকল এতিয়া থাকিল টোটেল কষ্ট হ'ব 8,97,799 টকা বন্ধুসকল আপোনালোকে 10-20,000 টকা এক্সট্ৰাকে ধৰি থব কাৰণ মই গাড়ী ভাড়া তাৰ গজাল এবোৰৰ হিচাপ ধৰা নাই আৰু বস্তু বাহিনী প্ৰাইচ বিলাক অলপ কম বেছি হ'ব পাৰে কাৰণ সবৰ ঠাইত দাম দৰ একে নহয় অলপ কম বেছি হ'ব পাৰে আৰু ঘৰ এখন বনাবলৈ যাওঁতে টকা অলপ ইফাল সিফাল হৈ যায় গতিকে আপোনালোকে 10-20,000 টকা এক্সট্ৰাকে ধৰি থব বন্ধুসকল এইটো ভিডিঅ'ত 1170 স্কয়াৰ ফুট আছাম টাইপ ঘৰৰ বিষয়ত সম্পূৰ্ণ ডিটেইলছ দিয়া হৈছে তথাপিও আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা সুধিবলগীয়া কথা থাকে মোক কমেন্ট সেকশনত জনাব মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম বন্ধুসকল এতিয়ালৈকে যদি মোৰ চেনেলক সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থওক লগতে বেল আইকন হিট কৰি অল অপচন সিলেক্ট কৰি ল'ব তেতিয়াহে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব ভিডিঅ'টো হেয়লৈকে চোৱাৰ বাবে ধন্যবাদ